চাকৰি দিয়াৰ নামত দুখীয়াৰ পৰা ধন লোৱা প্ৰবঞ্চকৰ বিৰুদ্ধে সৰব কাৰ্বি আংলং টেৰিটৰিয়েল চিকিউৰিটি এছ'চিয়েশ্যনৰ চকু এছামৰ বিৰুদ্ধে ল'ব কঠোৰ ব্যৱস্থা। হামেন বজাৰত বেমাৰী গাহৰি মাংসৰ বিক্ৰী সন্দেহৰ অভিযোগ। মাংসৰ পৰা ওলোৱা বিকট গোন্ধত এই সন্দেহ স্থানীয় ৰাইজৰ। নমস্কাৰ, ষ্টুডিঅ'ত মই প্ৰগজ্যোতি শৰ্মা। এতিয়া কৈছোঁ অসমীয়া প্ৰেম তেওঁ বিতং বাতৰিলৈ। সম্প্ৰতি পাৰ্বত্য জিলা কাৰ্বি আংলঙতো দিনক দিনে বৃদ্ধি পাইছে শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ সংখ্যা। চাকৰি অনুসন্ধানত থকা এইসকল দুখীয়া যুৱক যুৱতীক বন বিভাগত চাকৰি নিযুক্তিৰ প্ৰলোভন দেখুৱাই জিলাখনৰ একাংশ ঠগৰ দল নামিছে ধন সংগ্ৰহৰ কাৰ্যত। শেহতীয়াকৈ এনে অবৈধ কাৰ্য সম্পাদন কৰা একাংশ ঠগৰ ওপৰত দৃষ্টি পৰিছে কাৰ্বি আংলং টেৰিটৰিয়েল চিকিউৰিটি এছ'চিয়েশ্যনৰ নেতৃবৃন্দৰ। বৃহস্পতিবাৰে টিফুত আয়োজিত সংবাদ মেলত এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনে ঠগৰ দলৰ বিৰুদ্ধে অনুসন্ধান কৰাৰ লগতে ঠগৰ দলটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনোৱাৰ সিদ্ধান্ত লৈছে কাৰ্বি আংলং টেৰিটৰিয়েল চিকিউৰিটি এছ'চিয়েশ্যনৰ নেতৃত্বই। আনহাতে এনে কাৰ্যৰ সৈতে জড়িত দালালৰ দলক সকিয়নি দি কয় যে যিসকলে বন বিভাগত চাকৰি দিয়াৰ নামত ইতিমধ্যে ধন লৈ থৈছে অথচ চাকৰি দিব পৰা নাই, তেনে ব্যক্তিসকলে যিমান সোনকালে পাৰে ধনখিনি ঘূৰাই দিব লাগিব বুলি সংবাদমেলখনৰ জৰিয়তে কঠোৰ সকিয়নি দিয়ে। Karbি Anglong ara tatum phan ke pachini mek mate kachuni ridungan tunga bangke pinangan akorte atung sakuria men pen ale ju MC tangka ki joy kirung tap atum pinang onglo la sini tum phan nang rab dung tha pu ki pu aju ding pi lo bon ta me ni tum phan akaprek alo kabinet penajong ni tum ta me ahok ma ahok hema kamon ki kiri tarlip nang ko lo pinangan apor en pen nona bangke alang le tum kado kawe labangso ahok ahok he alo ni tum phan nang pilo alang le tum upon appointment alo ki pi ki paje lake 29 June 2021 bang thongkep bang pliket bak do je illegal appointment alo ki pi setame labangke nili tum chingwai lo ba written complaint pi lo non haladak department pentong labangso rada phan ahok he kam ki claim ponma poisa tangka kacumusoi aphan chotma mante adak ke jok middleman atum tong ke claim tapma nili tum sitame non si retarded nangko ribongla Stephen Tenor report News. কাৰ্বি আংলঙত অধিকতৰ লোকৰ প্ৰিয় মাংস হ'ল গাহৰি। গাহৰি মাংসৰ এই সৰ্বাধিক চাহিদাক লৈ চাই একাংশ গাহৰি মাংস বিক্ৰেতাই স্বাস্থ্যৱান গাহৰি নেপালে বেমাৰী তথা বেমাৰত মৰি যোৱা গাহৰি মাংস বিক্ৰী সন্দেহৰ অভিযোগ উঠিছে। ৰাইজৰ অভিযোগৰ ওপৰত ভিত্তি কৰি হামৰেনৰ এডল সাংবাদিকে হামৰেনস্থিত জিলা পশুপালন বিভাগৰ ক্ষেত্ৰ বিষয়া ছেকেণ্ডৰ টেৰণক সাক্ষাৎ কৰি এই বিষয়ে কিবা পদক্ষেপ বিভাগীয়ভাৱে লৈছে নেকি বুলি জানিব বিচাৰে। বিষয়াগৰাকীয়ে এই সন্দৰ্ভত সাংবাদিকৰ দলটোৰ আগত কয় যে যদিহে এনে অভিযোগ উত্থাপিত হৈছে তেন্তে অচিৰে গাহৰি মাংস বিক্ৰেতাই মাংস বিক্ৰী বন্ধ কৰিব লাগে, অন্যথা বেমাৰ অধিক সংক্ৰমণ হৈ গাহৰি মহামাৰীৰ ৰূপ ল'ব পাৰে। বিষয়াগৰাকীয়ে আৰু কয় যে গাহৰি বেমাৰৰ ক্ষেত্ৰত ভেকচিনৰ ব্যৱস্থা আছে। গাহৰি পালকসকলে অতি শীঘ্ৰে বিভাগীয় সৈতে যোগাযোগ কৰাটো বাঞ্ছনীয়। Kaslibo mabura pan mangke vaksin do laki joining koi pen isiap bong la bong pen joining koi pime enke labo iliche nam budak daka dorda to ang haruk rehini masa daka supply nang kele do enke ahem pu longo pang kapang nang ahem pu tuman khan sitame apran mesen si pina ko vaksin ke sochi pina ya ba dawai kali enke apran mesen ke ahem pu tum ninje ke pina ne phake sosi Pran misen pupo enge piwang wedeti amasen ke muke sud abange ke selang sita mimi lo lasut bangke ki mimisi omunak ko ke selang sita la sila vaccine bangke ratung ka chini ye ke nang so la rong so bangke la ke suhut
kipinai dowai tinkok tiklata lasi vaksin pu bangke bisalam abur jong si Jun Julai malam si abur nangkele kandang puloter li pinai bangke Januari Februari malam si pian nei laban keladak isi acat tadu komantutu si vaksin kipinai mata lasi keso chonghong nei vaksin pu bangke angke lasot ke ong dung atum laso keso pensa ke job dunji chance do basso pusita la tum bangke aro ke mitu de dia chance do pola vaksin ke long tang tungge aw ka jakong do po Hamena Prafundo ko report Kat News মন কৰিলে সন হয় অৰ্থৰ অভাৱত সন পৰিব ধৰা টুকিয়া খেতিৰ মাটিত বিনা মূল্যে ট্ৰেক্টৰে হাল বাই দিয়াৰ ব্যৱস্থা ললে ফুলনি সমষ্টিৰ এমএসি গাঁওবুঢ়া হানছে হাওড়াঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰসিং ৰংহাঙৰ সহযোগত এমএসি গাঁওবুঢ়া হানছে টুকিয়া খেতি মাটিত ট্ৰেক্টৰে হাল বাই মাটি চহ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি দুখীয়া ৰাইজৰ পৰা আদায় কৰিবলৈ সক্ষম হ'ল ভূয়সী প্ৰশংসা এনে কাৰ্য ইয়াৰ আগতে কোনো ৰাজনৈতিক নেতা তথা প্ৰতিনিধিয়ে গ্ৰহণ কৰা নাই আগন্তুক দিনটো জনপ্ৰতিনিধিৰ পৰা এনেদৰে সহযোগ লাভ কৰিব বুলি আশাবাদী দুখীয়া খেতিয়কে অশেষ কৃতজ্ঞতা জনালে নেতা দুগৰাকী নিউজ টেক্স ৰিপৰ্ট কাট নিউজ সমস্যা সমাধানিক বিৰতি Come one, come all to the late Erdang Tokbi Memorial Football Tournament organized by Puchim Football Club. Winner would be awarded an amount of Rs 20,000 with trophy. Joining date 1st August 2022. Venue Lokso Tokbi Playground Wutungaji Karbi Anglong. For more information, you can contact the below given number. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয় পিঅটিভিছত পুনৰ বাতৰি মঞ্চিয়াত কাৰ্বি আংলং জিলাৰ সংগীতপ্ৰেমীসকলৰ বাবে এটা ভাল খবৰ শ্বেয়াৰ প্ৰডাকশ্যনৰ জৰিয়তে দৰ্শকে অচিৰে উপভোগ কৰিবলৈ পাব লজৰ শ্বট নামৰ ভিডিঅ' এলবামটি ইতিমধ্যে মুকলিৰ বাবে সাজু হোৱা লজৰ শ্বট গীতত কণ্ঠদান কৰিছে অসমৰ সংগীত জগতত খ্যাতি লভা যশস্বী কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে আনহাতে গীতাংশত অভিনয় কৰিছে জেনেৰেশ্যন হানছে আৰু মীৰ মিলি তেৰনপিয়ে প্ৰিমা তেৰনপিয়ে পৰিচালনা কৰা এই অনুপম সুৰীয়া গীতটি লিখে সঞ্জিত ৰংহাঙে সংগীতৰ পৰিচালনাত আছে জিতুল টিমু আকৰ্ষণীয় ভিডিঅ' এলবামটি অহা 15 জুলাইত ইউটিউব চেনেলৰ শ্বেয়াৰ প্ৰডাকশ্যনত 15 জুলাইত মুক্তি দিব বুলি জানিব দিয়ে শ্বেয়াৰ প্ৰডাকশ্যন হাউছে Sing pathiri nang ni dung nang chilu thana nang ni lo ponga serjang lo jor suna News Text Report Kat News আজি অসমীয়া প্ৰেম টেম্পাটৰ ইমানতে সামৰিছোঁ ধন্যবাদ